নমস্কাৰ সকলোকে আৰু এইটো মোৰ প্ৰথম মিনি ভ্লগ। এয়া ৰাতি হৈ আছে আৰু ৰাতিত মই কাইলৈৰ কাৰণে যিখিনি মানে লাগতিয়াল বস্তু বিহু আছে কলেজত যিহেতু মই সেয়া ৰেডি কৰি ল'লোঁ। তাৰপিছত আহিলে মোৰ অৰ্ডাৰ, সেইখিনি ৰাতি 9 বজাত আহিলে। আচৰিত নহয়নে, ৰাতি ডেলিভাৰী দিছে আৰু সেইটো পিন্ধা নহ'ল যিহেতু মই ৰঙা মেখেলা আৰু ৰঙা ব্লাউজ পিন্ধিলোঁ। এয়া লগৰজনীৰ লগত ৰৈ আছোঁ আৰু এজনী আহিব আছে আৰু ৰৈ থকাটো বিৰাট টান, ইমান ৰ'দ নহয়। আৰু আহি কলেজ পালোঁ, আমাৰ গোটেইখিনি বিজি। তাৰপিছত আমি খেলপথাৰত গ'লোঁ, গোটেইখিনি ডিপাৰ্টমেণ্ট আহি পেলাই এতিয়া ৰৈ আছোঁ কাৰণ মুকলি বিহু আৰম্ভ হ'ব। তাৰপিছত অকণমান শোভাযাত্ৰা কৰাৰ নিচিনাই আৰু ফিল্ডখনতে ঘূৰিলোঁ আমি। তাৰপিছত প্ৰতিটো ডিপাৰ্টমেণ্টে নিজৰ বিহুখনি আৰম্ভ কৰিলে, এয়া আপোনালোকক দেখাইছোঁ। তাৰপিছত আমাৰ টিচাৰ্ছবিলাকেও বিৰাট ধুনীয়াকৈ মানে বিহুটো এনজয় কৰিলে। কিছুমানে যদি ঢোল বাদন কৰিছে, কিছুমানে নাচিছে বা কিছুমানে আকৌ টকা বিহু পৰিৱেশন কৰিছে।